Hi guys, নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি মই এটা DIY ভিডিঅ' লৈ আহিছোঁ, যোনটো ভিডিঅ' মই আজি ফাৰ্ষ্ট টাইম কৰিম আৰু মোৰ অনুভৱ আপোনাৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছিলোঁ। তো বলক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। DIYটো বনাবলৈ মোক লাগিব এটা গ্লাছ পুটিন, অলপ স্পাৰ্কল, এটা টেপ, এটা ফেব্ৰিকলৰ বটল, এখন কেঁচি আৰু এটা বটল, যোনটো মই বিয়াৰৰ বটল লৈছোঁ। আৰু এতিয়া মই টেপটো অকণমান কাটি লৈ বটলটোত লগাই ল'ম অলপ মোৰ ষ্টাইলত। আৰু মই এইটো চিম্পলকৈ লগাইছোঁ, আপুনি পাৰিলে ধুনীয়াকৈ লগাব পাৰে। মই আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, সেইবাবে মই ভালকৈ কৰিব পৰা নাই। যিয়ে নহওক, মই আপোনাৰ লগত মোৰ অনুভৱটো শ্বেয়াৰ কৰিবলৈ বিচাৰিছিলোঁ, সেইবাবে মই এইটো ভিডিঅ' লৈ আহিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব। এতিয়া মই এইটো লগাই ল'লোঁ টেপটো লগাই লৈ এয়া মোৰ টেপ লগোৱা হৈ গ'ল। এতিয়া মই যোনটো টেপ লগাইছিলোঁ সেইটো মই কাটি ল'ম আৰু ইয়াতে মই ফেব্ৰিকল লগাই ল'ম। যোনখিনি ছাইডৰ ওপৰত মই টেপ লগাইছিলোঁ তাৰে ওপৰ ছাইডটোত মই ফেব্ৰিকল লগাই ল'ম। ভিডিঅ'টো কৰাত ভাল নহ'ল, সেইবাবে মই ভালকৈ দেখাব নোৱাৰিলোঁ, সেইবাবে আপোনালোকে বেয়া নাপাব। আৰু মই নিশ্চয় দেখাম ভালদৰে। এয়া দেখিবলৈ পাইছে, যোনখিনি জেগাত মই আঠা লগাইছোঁ সেইখিনি জেগাত মই এতিয়া স্পাৰ্কল লগাই দিম আৰু স্পাৰ্কলটো গোটেই ছাইডেদি স্প্ৰেড কৰি দিম আৰু ধুনীয়াকৈ এটা কালাৰ আহিব দিম স্পাৰ্কলৰ। যোনটো স্পাৰ্কল ধুনীয়াকৈ লাগি যাব লাগিব, নহ'লে অকণমান গেপ থাকিলেও সেইটো বেয়া দেখা হৈ যাব। সেইবাবে মই গোটেই ছাইডত স্পাৰ্কল লগাই আছোঁ। এয়া আপোনালোকে দেখিবলৈ পাই আছে, মই এনেকুৱা ধৰণেৰে স্পাৰ্কল লগাইছোঁ। আপোনালোকেও ট্ৰাই কৰিব, বহুত ভাল লাগিছে মোৰ। মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ আৰু বহুত ভাল লাগিছে। এয়া মোৰ গোটেই ছাইডত স্পাৰ্কল লগোৱা হৈ গ'ল। এতিয়া মই আঠাটো শুকাবলৈ অলপমান টাইম ৰাখি থৈ দিম। এতিয়া মই অকণমান ক্লে লৈছোঁ আৰু সেই ক্লেটো মই হাতেৰে মুঠি অকণমান এটা দীঘলীয়া আকাৰ দিবলৈ চেষ্টা কৰিম। এয়া মই অকণমান ক্লে লৈছোঁ, তাৰে মই 3 ভাগ কৰিম আৰু এভাগ লৈ কিনে মই সেইটো দীঘলীয়া অকণমান যেনেকুৱা দেখাইছোঁ সেনেকুৱা আকাৰ বনাম আৰু সেইটো মই বটলৰ ওপৰৰ ভাগত লগাবলৈ লৈছোঁ। ভিডিঅ'টো কৰাত মোৰ ভাল নহ'ল, মই ক্লেখিনি ওপৰৰ ভাগৰ মাথাটোত মই ক্লেখিনি লগাই দিছোঁ। অলপমান পাছত দেখিব পাব আপোনালোকে মই কেনেকুৱা ধৰণৰ লগাইছোঁ। এয়া দেখিবলৈ পাইছে, মই এনেকুৱা ধৰণেৰে চিম্পলকৈ মই ক্লেখিনি লগাইছোঁ। এতিয়া মই ব্লেক টিপটো খুলি ল'ম, যিহেতু তাৰে ওপৰতো মই ক্লে লগাব লাগিব, সেইবাবে মই ব্লেক টিপটো খুলি লৈছোঁ। এতিয়া মই অকণমান ক্লে ইয়াতে লগাই ল'ম। এনেকুৱা ধৰণৰ মই চিম্পলকৈ লগাইছোঁ, যিহেতু মই ডিজাইন একো ভবা নাই, সেইবাবে মোৰ মনত যি আহিছে মই তাকে বনাইছোঁ। আপোনালোকে ধুনীয়াকৈ বনাব পাৰে, মই অকণমান চিম্পলকৈ বনাইছোঁ যিহেতু মই ডিজাইন একো ভবা নাছিলোঁ, সেইবাবে। আৰু চাই থাকক মোৰ ভিডিঅ'টো আগলৈ। এয়া মোৰ ক্লেখিনি লগোৱা হৈ গ'ল আৰু মই এটা ব্ৰাছ লৈছোঁ আৰু এটা কালাৰ লৈছোঁ ক্লেখিনিৰ ওপৰত কালাৰ কৰিবলৈ, আৰু মই এতিয়া ক্লেখিনিৰ ওপৰত কালাৰ কৰিম। এতিয়া মোৰ কালাৰ কৰা প্ৰায় হৈ গ'ল। এতিয়া চাওঁ আহক ফাইনেল ৰিভিলটো।
যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানেই।